অসমৰ অন্যতম বাণিজ্যিক চহৰ তিনিচুকীয়া বিভিন্ন ভাষা ধৰ্মৰ জনতাৰ পৰিবেষ্টিত তিনিচুকীয়াৰ বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। তিনিচুকীয়া ৰেলৱে কলনীস্থিত শ্ৰী শ্ৰী ৰাম ঠাকুৰ সেৱা সমিতিৰ মন্দিৰত উদযাপিত হয় শ্ৰী শ্ৰী ৰাম ঠাকুৰ 161 সংখ্যক জন্মতিথি। 70 বছৰ অতিক্ৰম কৰা শ্ৰী শ্ৰী ৰাম ঠাকুৰ সেৱা সমিতিৰ মন্দিৰত প্ৰতি বছৰে বৰ্ণিল কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰাম ঠাকুৰৰ জন্মতিথি পালন কৰা হয়। চলিত বৰ্ষত কোভিড সৃষ্টি পৰিস্থিতিৰ বাবে চৰকাৰী নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই অনুষ্ঠিতভাৱে জন্মতিথি পালন কৰাৰ কথা শ্ৰী শ্ৰী ৰাম ঠাকুৰ সেৱা সমিতিৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত জনায়। শ্ৰী শ্ৰী ৰাম ঠাকুৰৰ জন্মতিথি উপলক্ষে মন্দিৰৰ বহু সংখ্যক ভক্তৰ সমাগম ঘটে। শ্ৰী শ্ৰী ৰাম ঠাকুৰ সেৱা সমিতি তিনিচুকীয়া ৰেলৱে কলনীৰ এই মন্দিৰত 70 বছৰৰ প্ৰায় আমি অতিক্ৰম কৰিছোঁ। শ্ৰী শ্ৰী ঠাকুৰৰ 161তম জন্মতিথি উৎসৱ আজি পালন কৰা হৈছে। প্ৰতি বছৰে আমি চতুষ্প্ৰহৰ কীৰ্তন আমি আয়োজন কৰোঁ, কিন্তু এই বছৰ কৰোনাৰ প্ৰতিফলনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশ মান্য কৰি আমি কোভিড প্ৰট'কল পালন কৰি পেলাই আমি এইবাৰ অলপ সংক্ষিপ্তভাৱে উৎসৱ আয়োজন কৰিছোঁ। অফুৰন্ত ভক্তমণ্ডলী ইয়াত উপস্থিত হৈছেহি, সকলোৱে এতিয়া প্ৰসাদ পাই আছে। আজি দুপৰীয়া কীৰ্তন আমি সামৰিলোঁ। আমি কীৰ্তন আমি কণ্টিনিউ কৰা নাই, চলাই থকা নাই। আকৌ সন্ধিয়া অন্তিম পৰ্যায়ৰ সত্যনাৰায়ণ সেৱা আমি আগবঢ়াম। আমি সকলো ভক্তপ্ৰাণ ৰাইজক আমাৰ ইয়াত আহি পেলাই শ্ৰী শ্ৰী ঠাকুৰক সেৱা জনোৱা আৰু আশীৰ্বাদ লাভৰ কাৰণে আমি প্ৰাৰ্থনা জনালোঁ। লগতে এই চেনেল UC চেনেল লগতে জনজাগৰণ চেনেলৰ প্ৰতিনিধিবৰ্গলৈ কৰ্মীবৃন্দক তেওঁলোকৰ ওপৰত শ্ৰী শ্ৰী ঠাকুৰৰ আশীৰ্বাদ বৰ্ষিত হওক, তেওঁলোকৰ আশীৰ্বাদ পুষ্ট হওক, এই কামনা কৰি আজি বক্তব্য মই ইয়াতে সামৰিছোঁ। জয় গোবিন্দ, জয় ৰাম। ধন্যবাদ। তিনিচুকীয়াৰ পৰা দেৱাশিষ দেৱ ৰিপৰ্ট, পাটকাই নিউজ।